এইটো ভিডিঅ' মাত্ৰ পুৰুষৰ বাবে, মহিলাসকলে স্কিপ কৰিব পাৰে। দেহৰ শক্তি কমি গৈছে নেকি, যৌন শক্তি কমি গৈছে নেকি, টাইমিং বহুত বেছি কম হয়, যৌনক্ৰিয়া কৰাৰ কোনো ধৰণৰ ইচ্ছা নাযায়, তেতিয়াহ'লে এইটো ভিডিঅ' আপুনি চোৱাৰ কাৰণে আহ্বান জনাম। পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰিবৰ কাৰণে কিছুমান নেচাৰেল প্ৰচেছ আছে, আৰু সেই নেচাৰেল বস্তু যদি আপুনি খায় তেতিয়াহ'লে আপোনাৰ যৌন শক্তি বহুত বেছি ইম্প্ৰুভ হৈ যাব। প্ৰথমটো হৈছে অশ্বগন্ধা। অশ্বগন্ধাই কি কৰে জানেনে? মানসিক চাপ কমায় আৰু দেহৰ শক্তি বৃদ্ধি কৰে। কেনেকৈ খাব? 1 চামুচ অশ্বগন্ধাৰ গুড়ি গাখীৰৰ সৈতে মিশ্ৰণ কৰি যদি খায় দিনত দুবাৰকৈ, তেনেহ'লে যৌন শক্তি বৃদ্ধি পায় আৰু ইচ্ছা শক্তি জাগি যায়। নাম্বাৰ 2 খাব পাৰে শিলাজিৎ। শিলাজিতে দেহৰ শক্তি বৃদ্ধি কৰে, হৰমনেল বেলেঞ্চ কৰি ৰাখে আৰু সহনশীলতা বঢ়ায়। আৰু ই কেনেকৈ খাব? যিকোনো এটা ভাল ব্ৰেণ্ডৰ শিলাজিৎ এটা কেপচুল গাখীৰৰ সৈতে মিশ্ৰণ প্ৰত্যেক দিন খাব চেষ্টা কৰিব। নাম্বাৰ 3 এটা খাব পাৰে সফেদ মুছলি। সফেদ মুছলিয়ে প্ৰাকৃতিক শক্তি তথা ষ্টেমিনা বৃদ্ধি কৰে। 1 চামুচ সফেদ মুছলি 1 কাপ গাখীৰৰ সৈতে যদি মিশ্ৰণ কৰি দিনত এবাৰ পৰ্যন্ত খায়, তেতিয়াহ'লে আপোনালোক চাব যৌৱন শক্তি বৃদ্ধি হৈ গৈছে। আৰু বহুত কিবা কিবি আছে খোৱাৰ কাৰণে, কিন্তু যদি মই কোৱা এইখিনি যদি আপুনি খায় তেতিয়াহ'লে আপুনি বেলেগ একো কিবা খাব নালাগে। আপোনাৰ ছেক্সুৱেল পাৱাৰ বহুত বেছি বুষ্ট হ'ব। এনেকৈ পেজটো ফ'ল' কৰিব পাৰে। ধন্যবাদ।